সকলোকে নমস্কাৰ। মই ৰবিন আপোনাক সকলোকে স্বাগতম জনাইছোঁ মোৰ অইন এটি ভিডিঅ'লৈ। তো আজি মই আছোঁ বৰ্তমান নিজৰ ঘৰত, আৰু ঘৰত আহিয়ে মোৰ নিজৰ পুখুৰী পাৰত আহিছোঁ। পুখুৰী পাৰত মই মাছ বেপাৰী এজন মাতিছোঁ। মাছ বেপাৰী আমাৰ জাকিৰদা মাছ লৈ আহি আছে। তো আমাৰ এই পুখুৰীত মেলিব জাকিৰদাই মাছ। চাওক, এইবাৰ নতুনকৈ খন্দোৱা হৈছে এইখন পুখুৰী। তো ইয়াতে মই ভাবিছোঁ নতুনকৈ 1 কেজি মাছ প্ৰথমতে মেলিম, যিহেতু নতুন হৈ আছে পুখুৰীটো। তো সেইটো কাৰণে বৰ বেছি মাছ নিমেলোঁ, হ'লেও 1 কেজি মেলি থ'ম পাছলৈকে। কেতিয়াবা যদি আমাৰ খাবলগীয়া হয় নখোৱা টাইমত বা খৰালি কালত, কেতিয়াবা আৰু ইয়াতে আহি কিনে জাল বাব পাৰোঁ। তো জাকিৰদা আহি আছে, ফোন কৰিছিলে অকণমান আগতে। তো তেওঁ আহি আছে, তেওঁ 10 মিনিটতে পাবহি বুলি ক'লে। তো আহক জাকিৰদা, তাৰপিছত আপোনালোকক দেখুৱাম মাছৰ কোৱালিটি কি। মই বাহু মাছ আনিবলৈ কৈছোঁ, যিহেতু আগত যেতিয়া এই পুখুৰীখন খন্দা নাছিলে, তেতিয়া ইয়াতে যেতিয়া পানী কম আছিলে, তেতিয়া বাহু মাছ খুব সোনকালে ডাঙৰ হৈছিল। তো বাহু মাছৰ যিটো সংখ্যা অকণ বেছিকৈ এৰিম। তো কি লৈ আহে এতিয়া জাকিৰদাই জানিব 1 কেজিৰ ভিতৰত কি মাছ পৰে। তো চাই থাকক ভিডিঅ'টো। আগতে এইখন পুখুৰী বাম আছিলে, মানে আপোনাৰ খৰালি কালত প্ৰায় পানী একেবাৰে কমি যায়। তো 1 আঁঠুমান পানী থাকে। তো সেইটো কাৰণে এইবাৰ যোৱা বছৰ খৰালিত এইটো খান্দি কিনে অকণমান দ কৰা হৈছে। তো পাৰ দেখিছেই বাৰু কেনেকুৱা হৈছে, আৰু চাৰিওফালে বাউণ্ডেৰী দিয়া আছে, জেওৰা দি পেলাই বন্ধ কৰি থোৱা আছে, যাতে কোনো গৰু ছাগলী বা সৰু বাচ্ছা কেতিয়াও সোমাই যাব নোৱাৰে। তেনেকৈ চাৰিওকাষে বেৰি থোৱা আছে। আৰু এয়া জাকিৰদা মাছ লৈ আহিছে। যদি আপোনালোককো মাছ লাগে জাকিৰদাক কণ্টেক্ট কৰিব পাৰে। জাকিৰদা খুমটাই, বৰুৱাঘাট, বনগাঁও, এইফালে আপোনাৰ খুমটাই সমষ্টি গোটেইটো কভাৰ কৰে বুলি ক'বলৈও বেয়া নহয়। তো চাওঁ জাকিৰদা কি মাছ আনিছে। এই আমাৰ আছে ৰৌ, বাহু, মিৰ্গা, ঘাঁচ কাপ। ঠিক আছে, এইবিলাক কি? এইটো মিৰ্গা, বাহু এইকেইটা নম্বর 1 নম্বরে খাবৰ কাৰণে হ'ব হয় নাই? খৰালি কালত মাৰিবলৈ নতুন খেলে আৰু এইটোৱে ফূৰ্তি লাগে। হ'ব জুক মৰি গ'ল নাই মৰি গ'ল। লাহেকে ঢালি দে, ঢালি দে লাহেকে, ঢালি দে একেবাৰে এৰি দে। যদি কোনোবাই আশে পাশে আপুনি পোনা বিচাৰি আছে, তেনে কমেণ্ট বক্সত কমেণ্ট কৰিব। মই জাকিৰদাৰ ডিটেইলছখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিম। আপোনালোকে নিজে কথা পাতি ল'ব কেনেকৈ কি হয়, কিমান দূৰ হয়। যদি আপোনাৰ কাৰণে ভিডিঅ'টো অকণমান হ'লেও ভাল লাগিছে, তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগ পাম আগৰ ভিডিঅ'ত।